খাওক খাওঁ আপুনি বাৰু ছোৱালী ৰুমটোলৈ কেতিয়াবা গৈছেনে কিয় সুধিলা কেতিয়াবা যাওঁ কিন্তু তাইৰ ৰুমততো মোৰ একো কামেই নাথাকে তাই ৰুমটোলৈ যাব নোৱাৰি অকল মেকআপৰ বস্তুৱে গোটেই ৰুমটো ভৰি আছে আৰু মোৰ ৰুমতো আহি পেলাই দমাইছেহি পকেট মানিবোৰ অলপ কমকৈ দিব তাই পইচা অকল মেকআপৰ বস্তুৱে কিনে মোতকে দেখোন বেছি পইচা তুমিয়ে দিয়া আৰে নজৰ দিবা আকৌ এনি টাইমটো তাইৰ লগত তুমিয়ে থাকা হাই আণ্টি ৰূপহী ঘৰত আছেনে পখিলি আমাৰ তাই ঘৰতে আছে তোমাক যে ইমান দিন দেখাই নাই কিয় আণ্টি এইবাৰ মানে মই বিউটিচিয়ানৰ কোৰ্চ কৰিবলৈ বাহিৰত গৈছিলোঁ মই অকণ বজাৰৰ পৰা আহোঁ তোমালোকে কথা পাতা দেই বজাৰলৈ যাই যদি মাছ ফুটি কি পাই লৈ আহিব আজি পখিলি ইয়াতে ভাত খাব ন পখিলি ইমান দিনৰ মূৰত আহিছে বেচেৰীজনী ইছ ৰাম হ'ব দিয়ক আণ্টি তেন্তে মই আহিলোঁ তুমি বহাচোন মই তাইক মাতি আনো ৰ'বা হ'ব আণ্টি হ'ব তই এতিয়া বকনি ষ্টাৰ্ট কৰিব নালাগে ভিতৰত সোমাই কি কৰি আছিলি মই হেডফোনত গান শুনি ফ্লিপকাৰ্টৰ প্ৰডাক্টবোৰ অৰ্ডাৰ কৰি আছিলোঁ এমাজনটো চাইছোঁ ফ্লিপকাৰ্টতো চাইছোঁ য'তে কম দাম পাইছোঁ তাতে দি দিছোঁ তই যে প্ৰডাক্টবোৰৰ নাম কৈছিলি মই চব প্ৰডাক্ট আনিলোঁ আৰু সেইবোৰকে ট্ৰাই কৰি থাকোঁ মাজে মাজে তই মানে পখিলি সুধি গালত ঘঁহা বস্তুবোৰ আনি আছ মই আকৌ তই এনেই পইচাবোৰ খৰচ কৰি আছো বুলি ভাবিছিলোঁ ভালে কৰিছ দে শিকি ল'বি আৰু কিবা কিবি আকৌ মোকো ঘঁহি দিবি আকৌ মই তেতিয়াহে ধুনীয়া হৈ থাকিম এইবোৰ বস্তু যেতিয়া যেনেকে ঘঁহা বস্তু নহয় মই বস্তুবোৰ আনিহে আছো মই পখিলিৰ পৰা শিকি ল'ম পখিলিয়ে বাহিৰত গৈ শিকি আহিছে আৰু এতিয়া তাইৰ পৰা মই শিকি পেলাই মই ইয়াত পাৰ্টি মেকআপ আৰু বিয়াৰ মেকআপ যিমান আছে চব কৰিম হ'ব তুমি এতিয়া যোৱা আমাৰ কাৰণে কিবা খাবলৈ বনোৱা পখিলি বহা দেই মই কিবা বনামগৈ পখিলি তই যে আগতকে ইমান ধুনীয়া আহিছ কথাটো কি হা কবি না ময়ো ঘূৰিম হ'ব কম দে আৰু তোক নকৈনো মই কাক কম তোৰ বেষ্ট ফ্ৰেণ্ডকে কবি মোক ক'ত কবি মইতো তোৰ বেষ্ট ফ্ৰেণ্ড নহয় মাজতে তই এটা প্ৰডাক্টৰ নাম কৈছিলি যে সেইটো সানি মই এতিয়া গুটি উঠি গ'ল আৰু আচলতে কি জানো চব প্ৰডাক্টে চবকে শ্বুট নকৰে মানে মই সন্মুখত থাকিলেহে তোৰ স্কিনৰ লগত মিলাই কোনটো প্ৰডাক্ট সানিব লাগে ক'ব পাৰিম আৰু কাইলৈ যাম ওলাবি শ্বপিং কৰিবলৈ ভালেই হ'ব তই ভালেই চিন্তা কৰিছ শ্বপিং কৰা চলেৰে মই ইঞ্জিনিয়াৰকো লগ কৰিব পাৰিম কি ইঞ্জিনিয়াৰ মানে তই বয়ফ্ৰেণ্ড চেঞ্জ কৰিলি সেই এজনী কি যে কথা কওঁ নহয় তেতিয়াহ'লে ইঞ্জিনিয়াৰ বুলি ক'লি যে ইঞ্জিনিয়াৰতকে কোনো গুণেই কাম নহয় ভালকে অকণমান সময় দিব নোৱাৰে আগতেতো একেবাৰে পাবজি গালতে বিজি পাবজি বাহিৰে বেলেগ একোৱে চিনি নাপাবি মোৰ ফোন কৰিলে ফোনটো কাটি দিয়ে এতিয়া আকৌ ভাবিছিলো পাবজিৰে বন্ধ হ'ল অকণমান সময় ধুনীয়াকে পাম এতিয়া আকৌ বোলে গাড়ীত ৰ'বা গাড়ীৰ কাৰণে মই কিবা গাড়ীৰ পাৰ্টছ বনাই আছো বোলে অডি গাড়ী এবাৰ বোলে ফৰ্চুনাৰ এবাৰ বোলে মাৰ্চিডিজ ইছৰাম গাড়ীৰ নাম শুনি মই পাগল হৈ গৈছো সেইকাৰণে তাক মই ইঞ্জিনিয়াৰ নাম দিছো তাৰ পিছে কেইখন গাড়ী আছে ফালতু কি সুধিলি এতিয়ালৈকে মাৰুতি 800 এখন ল'ব পাৰিছনে সেইটো সোধ বাগীখন লৈ আহে মাজে মাজে তাকো আকৌ আধা ৰাস্তাতে বেয়া হয় নহয় সেইকাৰণে মই শপত খাইছো তাৰ বাইকত কেতিয়াও মই নুঠো মোৰ বয়ফ্ৰেণ্ডটো লণ্ডনত আছে আৰু সি এখন ফৰ্চুনাৰ ল'লে লাষ্ট 1 মান্থ হৈছে আৰু এতিয়া মোক কৈ আছে অডি এখন লওঁ বুলি তোৰ বয়ফ্ৰেণ্ড লণ্ডনত আছে তোৰ এখন ভাগ্য আৰু দে মোৰহে ভাগ্যত একো নহ'ব ভগৱানে মই বেয়া পোৱা সকলোবোৰ মোৰ বয়ফ্ৰেণ্ডৰ ওপৰতে জাপি দিলে আৰু ইমান খং মই বুজাওঁতে দিনটো যায় সঁচা দেই মোৰ বয়ফ্ৰেণ্ড আকৌ ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পৰা অকল মোৰ লগতে মানে কি কওঁ মোৰ লগতে থকা নিচিনা সি যদিও ইমান দূৰত আছে অকণো মানে মোৰ ফিল নহয় যে সি মোৰ আঁতৰত আছে অকণো টানকৈ কথা নকয় ইমান কেয়াৰ লয় টু মান্থ কমপ্লিট হ'ব আৰু 17 ফেব্ৰুৱাৰীত মোৰ বয়ফ্ৰেণ্ড কেতিয়াও চেঞ্জ নহয় আৰু মই তাক ভালকৈ বুজি পাইছোঁ তই ওলাই থাকিবি 10:30 মই আহি পাই যাম আৰু দুইজনী গৈ বস্তুবোৰ চাই লৈ আহিম আৰু অকণমান সময় লৈ গ'লে ভাল ন বস্তুবোৰ চাবলৈ মই যে এনেই বৰ হ'ম আৰু তহঁত দুটাৰ লগত হ'ব মিলাম আৰু কিবা এটা এইবোৰ চেপ্টাৰ যে আৰু নুলিয়াবি আপোনালোকে বাৰু আমাৰ এপিছডটো চাই কেনেকুৱা পালে যদি ভাল পালে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পায় আজি